এভৰিৱান মোৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আৰু এইফালে মোৰ পিছফালে আমাৰ অকণমানি খেতি আৰু আজি ঘৰৰ শাক পাচলিৰে দুপৰীয়া ভাত এসাঁজ খাম বুলি একদম লাই শাক আৰু পালেং শাক ছিঙি লৈছোঁ আমাৰ অকণমানি বাৰীৰ পৰা বেছি খেতি নাই আৰু মায়ে কৰিছে এইবোৰ খেতি আৰু মায়ে একদম ডিউটিৰ পৰা আহি আৰু ৰাতিপুৱাও একদম পূৰা বাৰীতে লাগি থাকে ভাল পায় এইবোৰ কৰি আৰু পূৰা গোবৰ চোবৰ আনি ধুনীয়াকৈ একদম পূৰা দি থৈ যায় আৰু ভাল লাগে ঘৰৰ বস্তু খাই ভাল লাগে আৰু ঘৰৰ খেতি কৰিব লাগে অলপ হ'লেও কাৰণ আমিতো এনেকৈ পিয়ৰ বস্তু নাপাওঁ ঘৰত কিবা এটা কৰিলে মানে পিয়ৰ অলপ খাব পাৰোঁ আৰু মানে অলপ হ'লেও আৰু এইখিনি শাকখিনি মই লৈ এতিয়া পাকঘৰলৈ যাম আৰু এইফালে আমাৰ দেৱৰাজ একদম পুৰা চেণ্ডেল জোতা গাড়ী একদম পুৰা ৰুমটোত মানে একদম মেলি থৈছে জোতাবোৰ মানে চব লৈ এতিয়া খেলি থাকে আৰু গাড়ী দি এতিয়া নেখেলে আৰু কি কৰে মানে তাৰ জোতাবোৰ ইয়াত বেগত উঠাই লয় আৰু বেগৰ মানে একটো ছিঙি গ'ল সেইটো তাক দি দিছোঁ মানে খেলিবলৈ আৰু বেগত জোতা উঠাই আৰু এনেকৈ টানি থাকিব একদম মানে কিটো খেলি থাকে আৰু গাড়ী দি আজিকালি নেখেলে আজি ৰুমত থাকিলে চেণ্ডেল জোতা দি খেলি থাকিব আৰু গাড়ীটো তাৰ চাইকেল ইয়াতে ষ্টেণ্ড কৰি থৈ দিয়ে আৰু এতিয়া ৰুমখন মই আগতে ফাৰ্ষ্টতে ক্লিয়াৰ কৰি লওঁ কাৰণ আমাৰ দেৱৰাজে শুই আছে ধুনীয়াকৈ গা পা ধুই শুই আছে আৰু ৰুমটো চফা কৰা হৈ গ'ল আৰু এতিয়া সোমাই আহিছোঁ পাকঘৰত আৰু এইখিনি আগতে চফা কৰি লওঁ এইবোৰ মূলা শাক ওপৰত থৈছোঁ আৰু লাই শাক তলত আছে আৰু এইখিনি ভালকৈ বাচি কিনে চফা কৰি লওঁ কাৰণ পূৰা ধূলি লাগি আছে আৰু এইখিনি ধুবলৈ সময় লাগিব তো ভালকৈ ধুই লওঁ আৰু এইফালে মোৰ লাই শাকখিনি কটা হৈ গ'ল শাকখিনি মই হাতেৰে ডাঙৰ ডাঙৰকৈ ছিঙিলোঁ আৰু ঠাৰিবিলাক মই কটাৰীৰে সৰু সৰুকৈ কাটি লৈছোঁ আৰু এইখিনি এতিয়া ভাজি ল'ম আৰু মূলা শাকখিনি মই ইয়াত লৈছোঁ মূলা শাকখিনি মই ভালকৈ ধুই মেলি লৈছোঁ আৰু এইখিনি মিহি মিহিকৈ কাটি লৈ আলুৰে পিটিকা বনাম পালেং শাক দিম দাইলত আৰু এইফালে মোৰ দালিখিনি হৈ গ'ল আৰু এতিয়া তেল মাৰি দিম তেলত দি দিম দুটামান শুকান জলকীয়া আৰু কেইডোখৰমান নহৰু আৰু শাকখিনি ভাজি লৈ তাৰপিছত দালি ঢালি দিম পালেং শাকৰ দালিখিনি হৈ গ'ল আৰু এতিয়া বনাম লাই শাক মই লাই শাকতে এনেকৈ নহৰু কাটি লৈছোঁ আৰু এতিয়া কেৰাহী পাতি দিছোঁ গৰম হৈ গ'ল তাত দি দিওঁ শুকান জলকীয়া এটাই দিছোঁ আৰু আলুতে নিমখ হালধি দি ফ্ৰাই কৰি লৈছোঁ আৰু এতিয়া লাই শাকখিনি এইফালে মূলা শাকখিনি কোমলীয়া মূলা শাক আৰু এইখিনি মিহি মিহিকৈ কাটি ল'ম আৰু আলু মই অলপ বইল কৰি থৈছোঁ এইখিনিৰ লগত পিটিকা বনাম আৰু এইখিনি পূৰা মিহি মিহিকৈ কাটি লৈছোঁ নিমখ নিদিওঁ ভালকৈ খচি ল'ম একদম পূৰা মিহি মিহিকৈ কাটি লৈছোঁ আৰু কোমলীয়া পাত এনেকৈ পিটিকা বনালে খুব ভাল লাগে আৰু লাই শাক দি বনালেও ভাল লাগে মই মূলা শাক লৈছোঁ মূলা শাকবোৰ মানে কোমলী আছে সেইকাৰণে আৰু ভালকৈ খচি ল'লোঁ আৰু ৰসখিনি এতিয়া চেপি চেপি উলিয়াই ল'ম আৰু আলুখিনি ভালকৈ পিটিকি ল'লোঁ এটা চামুচেৰে আৰু এতিয়া দিছোঁ অলপ নিমখ আৰু মূলা শাকৰ পাতখিনি পিঁয়াজ আৰু কেঁচা জলকীয়া একেলগতে দি দিছোঁ আৰু অলপমান মিঠাতেল আৰু এইখিনি পিটিকাখিনি হৈ গ'ল ভালকৈ হাতেৰে ভালকৈ মিহিলাই একদম পিটিকা বনাই লৈছোঁ আৰু এইফালে আমাৰ দেৱৰাজ উঠি গ'ল কাম কৰিছে হেতা এখন লৈ লৈছে আৰু তাত ভাত বনাই আছে আমাৰ দেৱৰাজে হয় নাই এইটো লৈ খেলা ইয়াতে খেলি থকা লাহে ইমান ধ্যানত কাম আৰু এইপিনে আমাৰ লাই শাকখিনি হৈ গ'ল আৰু এতিয়া বনোৱা মেলা মোৰ শেষ হৈ গ'ল আৰু দেৱৰাজে পূৰা কামত লাগি গ'ল আৰু এইফালে ধুনীয়াকৈ ভাত বাঢ়ি লৈছোঁ একদম আৰু এইখিনি মই পালেং শাকৰ অলপ বেচন দি বৰা বনাই লৈছিলোঁ আৰু এইখিনি আলু পিটিকা শাক অলপমান দালি লৈছোঁ ভাতৰ ওপৰত তেনেকৈ আৰু